Sat ini. Sat. Sat. Semua? Jadi kan? দপ্তরে আমার সোনাইবিল ভোগে উপসভাপতি হিসাবে অ্যাপয়েন্টমেন্ট দিয়েছে, দয়া করে গ্রহণ করে বিপুল ভোটৰ বিজয় কৰি আমি স্থান লাভ কৰাব লাগে। সেইখিনি মই প্ৰথম বক্তব্যটো ৰাখিলোঁ আৰু বিভিন্ন পদত থকা আৰু নতুনকৈ বিজেপিৰ পৰা অহা মই বিজেপিত বহুতে চামিল কৰিলে। মই বহুত আগতেই কিন্তু বিজেপি ত্যাগ কৰিছোঁ আৰু চালাকাটিটো আমি বহুত ভোগোঁ। চালাকাটি আৰু বাউকুণ্ডি আমি চিয়ৰ হৈ গৈছে, লৰেঞ্চ চিষ্টাৰে অলমষ্ট চিয়ৰ হৈ গৈছে। বাউকুণ্ডি অলপ আৰু কিবা এই গণেশত এই দুজনৰ তাত ফাইট হৈ আছে। বৰ্তমান আকৌ চাৰিটাত আমি চাৰিটাই জিকাৰ চান্স আছে, তথাপি যদি চিন্তাও লৈ লওঁ কিমান হ'ব আমাৰ কোকৰাঝাৰত আহিম। কোকৰাঝাৰত আমি বনৰগাঁও ডিভিজনত ৰাজীৱ বাংগাল আৰু এতিয়া জুবিন ৰাস্তা কাষত দিছে, এই দুটা ডিভিজন আছিলে। চাওক, মই বিগত প্ৰায় 7 বছৰমান মই বিজেপি দলৰ লগত আছিলোঁ আৰু মই বিজেপি দলৰ হৈ বিভিন্ন দায়িত্ব পালন কৰি আহিছোঁ। গোসাইগাঁও মহকুমাৰ মই যদি অলৰেডি যি বিজেপি যুৱ মৰ্চা আছে তাৰে সভাপতিও আছিলোঁ আৰু এতিয়া মই যোৱা 26 তাৰিখে আমাৰ সন্মানীয় সভাপতি UPPL দলৰ আৰু BTR প্ৰধান আমাৰ প্ৰমোদ বড়ো ছাৰৰ বাসগৃহত তেখেতৰ সন্মুখত মই UPPL দলত যোগদান কৰিছোঁ। আপুনি যিটো প্ৰশ্ন কৰিলে যে মই UPPL দলত কিয় আহিছোঁ, চাওক, ৰাজনীতি বিষয়টো হৈছে নীতি আদৰ্শ, উন্নতি, পৰিৱৰ্তন, এইবিলাক বিষয়ৰ ওপৰত নিৰ্ভৰ কৰে। এতিয়া মোৰ জন্মস্থান গোসাইগাঁও। এতিয়া গোসাইগাঁও অঞ্চলৰ সৰ্বাংগীন উন্নতি, সৰ্বাংগীন পৰিৱৰ্তন, ডেভেলপমেণ্ট, সেই ডেভেলপমেণ্ট বা উন্নতিটো শৈক্ষিকভাৱে, অৰ্থনৈতিকভাৱে, সামাজিকভাৱে বিভিন্ন ধৰণে বিভিন্ন ফালে আমি চাব লাগিব, কাৰণ এইটো আমাৰ জন্মস্থান হয়। আমি কৰ্মৰ ক্ষেত্ৰত আমি বিভিন্ন জায়গা আমি ঘূৰি থাকোঁ, কিন্তু যেতিয়া সেই বিষয়বোৰ আহি যেতিয়া আমি আমাৰ জন্মস্থানত বস্তুবিলাক দেখা নাপাওঁ, তেতিয়া আমাৰো কেতিয়াবা বেয়া লাগে যে নিজৰ জন্মস্থানখনে যদি ডেভেলপ নহয়, নিজৰ যিটো বাৰ্থ প্লেচ সেইটোৱে যদি উন্নতি নহয়, অৰ্থনৈতিকভাৱে মানুহে যদি পিছ পৰি আছে, কিবা হৈ আছে, তেনেহ'লে এজন সমাজৰ এজন প্ৰতিষ্ঠিত ল'ৰা হিচাপে আমি কি কাম কৰিলোঁ? তো সেইটো নিজৰ মনত এটা প্ৰশ্ন উঠি আহে। বিগত এই যিটো চৰকাৰ আমাৰ যৌথভাৱে বিজেপি UPPLৰ চৰকাৰ চলিলে, তাত ক'তবা নহয় ক'তবা মই দলক, এতিয়া মই কৈ আছোঁ, দলক আমি কোনো ৰকমভাৱে বেয়া পোৱা নাই, কিন্তু দলৰ কিছু কৰ্মকাজ যিটো আমাৰ অলপ ভাল লগা নাই, বা যিটো হয়তো বা আমাৰ সাব ডিভিজনৰ, আমাৰ মহকুমাৰ বা আমাৰ মানুহৰ উন্নতিৰ কাৰণে হয়তো হোৱা নাই, এইটো অনুভৱ কৰিছোঁ। বহুবাৰ দলক অৱগত কৰিছোঁ বিভিন্ন ধৰণৰ ষ্টেপ লোৱাৰ বাবে, বিভিন্ন ধৰণৰ পৰিৱৰ্তনমূলক বিভিন্ন ধৰণৰ কাম কৰাৰ বাবে, তাত তেনেকৈ সঁহাৰি পোৱা নাই। আৰু গণতান্ত্ৰিক দেশত এই কথাবোৰ যেতিয়া চৰকাৰ হৈ যায় তেতিয়া বহুতে গুৰুত্ব নিদিয়ে, কিন্তু যেতিয়া নিৰ্বাচন আহে সেই সময়ত কিন্তু সকলোৱে মানুহে নিজৰ যিটো মানে যি মনোভাৱ আছে সেইটো ব্যক্ত কৰে। তো সেইকাৰণে নিৰ্বাচনৰ সময়ত যিহেতুকে এতিয়া BTR নিৰ্বাচন একদমবাৰে কাষ চাপি আহিছে, আমি সেইকাৰণে এটা সিদ্ধান্ত লৈছোঁ, অকল মই নহয়, মোৰ লগত 123 জন আমাৰ কৰ্মকৰ্তা অলৰেডি যোগদান কৰিলে। চ' আমি চবে
এই যিটো উন্নতিৰ যিটো যাত্ৰা প্ৰমোদ বড়ো চৰকাৰ প্ৰমোদ বড়ো ছাৰে বা UPPL দলে যিটো আৰম্ভ কৰিছে সেই যাত্ৰাত সমভাগ লোৱাৰ বাবে আমি UPPL দলত আহিছো।